ফাইনেলি চাই লওক প্লেচটো খনে গ'ল সাগৰ আৰু মই তাৰ লাষ্টলৈকে যাম ৰ'জ ৰয়েলছ মাৰ্চিডিজ ৰেঞ্জ ৰ'ভাৰ BMW oh my god what a view আৰবী গান বজি আছে আৰু এওঁলোকে মাছ ধৰি আছে আইৱা সাগৰৰ পুৰা মাজত আৰু আংকুলহঁতে ইয়াত মাছ ধৰি আছিলে এওঁলোকে ইয়াত মাছ ধৰি আছে আমি যাম এইখিনি জেগাত চাওক তাত যাম Hey guys, welcome back to my YouTube channel Village Boy Assam আৰু যাব ওলাইছোঁ আজি পুৰুতৰ এনেকুৱা এটা জেগাত বৰ্তমান হৈ আছে ৰাতিপুৱা 5টা আৰু বৰ্তমান মানে আমাৰ কোম্পানীত মানে অফ নাই চ' ভাবিলোঁ ৰাতিপুৱা এপাক ঘূৰি আহোঁ ভাটিবেলা টাইমত ডিউটিত যাম বহুত ধুনীয়া এটা ভ্লগ হ'বলৈ গৈ আছে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু এনজয় কৰক আৰু মৰ্ণিং কুইট চাওক ৰাতিপুৱা 5টা বাজি আছে বাছৰ ওপৰত আছোঁ চ' গৈ থাকোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক তো গাইছ আমি 3টা আহিছিলোঁ মানে আৰু লগৰ তাক নাম বুলি কওঁতে বোলো মানে আমি বাছৰ ওপৰত আছিলোঁ টপ ফ্ল'ৰত তাক বোলো তললৈ নাম বুলি কওঁতে সি বাছৰ পৰা ওলাই গ'ল আৰু সি নামিলে 1 কিলোমিটাৰ আগত তাৰপিছত মই নামি গ'লোঁ তাক দেখি পেলাই 1 কিলোমিটাৰ আগত আহি পেলাই মই নামি গ'লোঁ সি মোৰ 1 কিলোমিটাৰ পাছত আৰু লগৰ যিটো আছিলে সি একেবাৰে গ'লগৈ সি আৰু 1 কিলোমিটাৰ আগত নামিলগৈ মানে 3টা মানুহ আমি আহিছিলোঁ তিনিওটা এতিয়া বেলেগ বেলেগ জেগাত আছোঁ এটা মোৰ পিছত আছে এটা মোৰ আগত আছে মই আছোঁ মাজত কি কৰোঁ কওকচোন আপোনালোকে খুচিয়াই গৈ থাকোঁ এতিয়া ৰাতিপুৱা হৈছেহি আৰু আপোনালোক গোটেইবোৰ দেখাব চেষ্টা কৰিম ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু এনজয় কৰক মই যোনখিনি জেগাত আছোঁ তাৰ আপোনালোকে এটা ভিউ চাওকচোন এই বিল্ডিংটো অ' মাই গড কি ভিউ চাওক এবাক বিল্ডিংটো ইমান বঢ়িয়া লাগিছে না মই থকা জেগাখিনি এইখিনি বৰ্তমান তো গাইছ মোৰ পাছফালে চাওক ৰ'জ ৰয়েলছ মাৰ্চিডিজ ৰেঞ্জ ৰ'ভাৰ BMW oh my god মই অলপ কেমেৰাটো বেক কৰি পেলাই দেখাই আছোঁ ৰ'ব এখন হৈ গ'ল ৰ'লছ ৰয়েলছ চাওক ৰ'লছ ৰয়েলছ মাৰ্চিডিজ ৰেঞ্জ ৰ'ভাৰ এইখনো মাৰ্চিডিজ লেণ্ড কুইজাৰ তাৰপিছত এইখন অডি oh my god এপাক চাওক জেগাখিনি চাওক আৰু গাড়ীবিলাক চাওক তো গাইজ মোৰ পাছফালে চাওক ৰ'লছ ৰয়েলছ মাৰ্চিডিজ ৰেঞ্জ ৰ'ভাৰ BMW oh my god আমি আহিছিলোঁ বেলেগ জেগাত কিন্তু আহি ৰখিবলৈ বেলেগ জেগাত ইয়াত চব মানে ব্ৰেণ্ডেড গাড়ীবোৰ গোটেইবোৰ ৰখোৱা আছে চব ধনী মানুহৰ গাড়ী আৰু মই যোনখিনি জেগাত আছোঁ এবাৰ জেগাটো চাই লওক আপোনালোকে এইটো হৈ গ'ল গোটেইটো প্লেচ চ' ভিডিঅ'টো বহুত মজা লাগিব আপোনালোকে শেষলৈকে চাই থাকক মোৰ পাছফালে চাওক এবাৰ পাছৰ ভিউটো চাওক লাগিছে নহয় ইণ্টাৰনেশ্যনেলি চাওক এবাৰ পাছৰ ভিউটো মোৰ আৰু মৰ্ণিং টাইম এতিয়া বৰ্তমান 6টা বাজিছে কৈছোঁ মই আপোনালোকক আমাৰ অফ নাই চ' ওলাই আহিলোঁ এপাক ঘূৰোঁ বোলো আপোনালোকক দেখাওঁ আৰু ভাটিবেলা ডিউটি আছে ভাটিবেলা যাম শুনো পিছৰ কথা কি হয় হ'ব চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক স্কিপ নকৰিব শেষলৈকে চাই থাকক আৰু এনজয় কৰক আমি 3টা এখেত আৰু শেষেত ই কি কৰিলে 1 কিলোমিটাৰ পিছত নামিছে মই নাম বুলি কোৱাৰ লগে লগে আমি বাছৰ ওপৰত আছিলোঁ মই কৈছোঁ আপোনালোকক আৰু মই তাৰপিছত আহি মই 1 কিলোমিটাৰমান আহি পেলাই মই নামি গ'লোঁ কাৰণ সি নামি গ'ল নামিবই লাগিব আৰু ই কি কৰিছে তাৰ আগত সি ভাবিছে মই নামা নাই বুলি সি আৰু 1 কিলোমিটাৰ আগত আহি পেলাই নামিলে আৰু আমাক এতিয়াৰ গতি হ'ল এয়া এতিয়া একলগ হ'লোঁ বাৰু চ' গৈ থাকোঁ ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকক স্কিপ নকৰিব আহি জেগাখিনি পাই গ'লোঁ আৰু বহুত আশা আছিল যে আপোনালোকক দেখাম বা নিজেও চাম কাৰণ মই এবাৰ আহিছিলোঁ ৰাতি সেইদিনাখনো আহিলোঁ ৰাতি চ' আজি সেইকাৰণে আকৌ আহিছোঁ ৰিপিট ৰাতিপুৱা আহিছোঁ আজি যাতে মই পোহৰত চাব পাৰোঁ আপোনালোকক পোহৰত দেখাব পাৰোঁ চ' ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু মই প্লেচটো দেখাওঁ আপোনালোকক চাওক এবাৰ আপোনালোকে বহুত ক্লিন জেগা দেখিছে চাওক এপাক মানুহ অহা যোৱা জেগা চাওক কিমান নিট এণ্ড ক্লিন চাওক প্লেচ ৰাতিপুৱাৰ ভিউ এখন সাগৰ চাওক আমি যাম এইখিনি জেগাত এই জেগাটো দেখিছে আমি তাত যাম সাগৰৰ মাজত তাত যাম দেখাম আপোনালোকক আৰু গোটেই মৰ্ণিঙৰ
আমি য'ত আহিছোঁ তাৰ গোটেই ভিউটো চাওক এপাক কিমান ধুনীয়া আজি ফাৰ্ষ্ট দেখিছোঁ চৰাই চিৰিকটি উৰি আছে কাৰণ নহ'লে ইয়াত চৰাই ইমান নাইকিয়া আহিছিলোঁ সেই জেগাখিনি যাম বুলি যিটো দেখাইছোঁ মই আপোনালোকক ইহঁত দুইটা লাগি গ'ল ফটো আৰু কেমেৰা কৰাত কি ক'ম এতিয়া কওক যিটো কামত আহিছিলোঁ সেইটো কাম হোৱাই নাই মোৰ এতিয়ালৈকে আমি যাম এইখিনি জেগাত চাওক তাত যাম ফাইনেলি আজি আশা পূৰ হ'বলৈ গৈ আছে দুদিন আহিলোঁ 2 দিন আপোনাৰ সন্ধিয়া হৈ গ'ল যাৰ কাৰণে আপোনালোক দেখাব পৰা নাই আৰু আজি বৰ্তমান এতিয়া বেলি ওলাই আছে মোৰ মুখত ৰ'দ দেখা পাই আছে আপোনালোকে আৰু মই আহি প্লেচটো পাই গ'লোঁ চাওক কি বিউটিফুল প্লেচ ইমান ধুনীয়া আমেজিং ভিউ কি ক'ম মই আপোনালোকক ভিডিঅ' আপোনালোক শেষলৈকে চাই থাকক মই গৈ আছোঁ যোনখিনি জেগাত আপোনালোক দেখাম বুলি ভাবি আছিলোঁ সেই জেগাখিনি আজি আহি পাই গৈছোঁ চ' ৰেডি হৈ থাকক জেগাখিনি চাবৰ কাৰণে মই আপোনালোকক যিখিনি জেগা দেখাম বুলি ভাবি আছিলোঁ সেইখিনি জেগা ফাইনেলি আজি আহি পাই গ'লোঁ সদায় সন্ধিয়া হৈ যায় ৰাতি হৈ যায় আজি ভাবিলোঁ ৰাতিপুৱাতে যাওঁ চ' জেগাখিনি আহি পেলাই পাই গ'লোঁ এইটো হ'ল কুৱেইট টাৱাৰ যোনটোত মই উঠিছিলোঁ আৰু মই জেগাটো দেখাম নে আপোনালোকক ফাইনেলি চাই লওক প্লেচটো হৈ গ'ল সাগৰ আৰু মই তাৰ লাষ্টলৈকে যাম আৰু তাৰ বাহিৰৰ ফুটেজ এইটো এই চাটোত মই চাই লওক ভিউ আজি 1 মাহৰ পৰা প্ৰায় 1.5 মাহৰ পৰা ভাবি আছোঁ আহিম অফ নাই যিহেতু আমাৰ মোৰ চকু চাওক আপোনালোকে সৰু হৈ আছে চকুত টোপনি নাই ডিউটিৰ পৰা আহিছোঁ অন ডিউটিৰ পৰা আহিছোঁ কি ক'ম আপোনালোকক লগৰ চব শুলে আমি 3টা আহিছোঁ লগৰ মোৰ আৰু 2টা আহিছে তলপিনে চাওক সাগৰ চাৰিও চাইডে মোক সাগৰ আৰু সাগৰৰ মাজত এখন দলং বনাইছে তাত আহিছোঁ কি ফিল হৈ আছে কি ক'ম মই আপোনালোকক অ' মাই গড হোৱাট এ ভিউ চাওক এপাক সাগৰৰ পানী এই 2টা টাৱাৰ সাগৰৰ মাজত আছোঁ চাওক এপাক মই চকু মেলিব পৰা নাই জানেনে আপোনালোকে গোটেই ৰাতি ডিউটি কৰি আহিছোঁ আৰু জেগাখিনি চাওক ইমান ধুনীয়া প্লেচ কি ক'ম মই আপোনালোকক যদি আপোনালোক কোনোবা কুৱেইটত আছে আমাৰ অসমৰ যদি কোনোবা কুৱেইটত আছে তে ইয়াত এপাক আহি আপোনালোকে ভিজিট কৰক মানে এপাক আহি চাই যাওক আপোনাৰ বহুত খাতাৰনাক এটা ফিল হ'ব চ' গাইজ সাগৰৰ মাজত টো বেলি ফুটেজটো চাই লওক এপাক সাগৰৰ পানী ভিউ আৰু মোৰ লগৰ 2টা লাগি আছে চেলফি মাৰি আছে আৰু এইটো হৈছে কুৱেইট টাৱাৰ চাওক দিনত সাগৰৰ পানী আৰু এই সাগৰৰ মাজত আছোঁ চাওক আপোনালোকে তাৰ পৰা আমি ইয়াত আহিছোঁ মানে সাগৰৰ মাজত বহুত ধুনীয়া প্লেচ আৰু এইপিনে এইবোৰ ফেৰী আগলৈ যাম দেখাম আপোনালোকক আৰবী গান বজি আছে আৰু এওঁলোকে মাছ ধৰি আছে একদম সাগৰৰ পুৰা মাজত আছোঁ আহিবা সাগৰৰ পুৰা মাজত আৰু আংকুলহঁতে ইয়াত মাছ ধৰি আছিলে এওঁলোকে ইয়াত মাছ ধৰি আছে গান লগাই লৈছে বহুত ধুনীয়াকৈ গান লগাই লৈছে আৰু খং কৰিছে মোক মানে মানুহবিলাক বেলেগ খং কৰিছে চ' চাই থাকক ভিডিঅ'টো আপোনালোকে শেষলৈকে শেষ মানে কি ইয়াতে শেষ আৰু ভিডিঅ'টো এনেকুৱা একো নাই আৰু এই প্লেচটো চাবৰ কাৰণে আহিছিলোঁ সাগৰৰ মাজত এটা ফিল ল'বৰ কাৰণে আহিলোঁ আৰু চাওক এইপিনে সাগৰখন যোৱাৰ আগত আপোনালোকে এটা বস্তু দেখাওঁ দিনত চাই লওক এপাক কুৱেইট টাৱাৰকেইটা বহুত ডাঙৰ বিশাল টাৱাৰ আৰু মই যিটোত উঠিছিলোঁ ইয়াত মানে উঠিব পাৰি এইটো হৈছে এইটো ৰাউণ্ড ঘূৰি থাকে 360 ঘূৰি থাকে এইটো আৰু এইটো উঠিছিলোঁ মই চ' এইফালে পাৰ হ'ব লাগিব চ' বোলো দেখাই যাওঁ আপোনালোকক এবাৰ আকৌ এইটো টাৱাৰ আৰু ইয়াত 2খন নাও বনাই ৰাখিছে এই 2খন নাও এই 2খন পইচাৰ নাও এইটো হৈছে 10 টকীয়া নোট এইটো হৈছে 20 টকীয়া নোট পইচা দি পেলাই নাও বনাই ৰাখিছে এইটো হৈ গ'ল গোটেইটো প্লেচ মই ইয়াতে আপোনালোকক এটা বস্তু দেখাওঁ এই উলুঘাঁহবিলাক চাওক দেখিছেনে ইয়াত মৰুভূমি জেগা কিন্তু তেওঁলোকে গছ গছনিবোৰ ইমান ধুনীয়াকৈ ৰাখে চাওক এবাৰ এই উলুঘাঁহবিলাক মই আপোনালোকক বেক কেমেৰা কৰি দেখাই দি আছোঁ চাওক
তেওঁলোকে ইয়াত পানীৰ ব্যৱস্থা কৰি ৰাখিছে চাওক কিমান ধুনীয়া প্লেচ এটা চাওক চব সেউজীয়া সেউজীয়া কৰি ৰাখিছে ইয়াত মৰুভূমি জেগা মই বেলেগ জেগা ইণ্ডিয়া জেগা দেখা থকা নাই আপোনালোকক কুৱেইট মৰুভূমি হয় আৰু তাৰপিছতো তেওঁলোকে চাওক কিমান ধুনীয়াকৈ ৰাখিছে জেগাবিলাক চাওকচোন যত্ন কৰি পেলাই আৰু কিমান ক্লিন নিট এণ্ড ক্লিন দেখিছেনে চাওক এবাৰ কিমান নিট এণ্ড ক্লিন বহুত দেখিছে ভাই উঠ মই আপোনালোক আজি ইলেক্ট্ৰিক চাইকেল দেখাম এইবোৰ চাইকেল ইয়াত কুৱেইটত ইউজ হয় ইয়াত কি কৰিব লাগে নহয় ইয়াত পইচা দিব লাগে ইয়াত আপুনি স্কেন কৰি পে' কৰিব আৰু চাইকেলখন আপুনি চলিব যিমান টাইম পে' কৰে মানে এনেকুৱা চাই লওক এইখন ইলেক্ট্ৰিক চাইকেল তো গাইজ ফাইনেলি আজি ভিডিঅ'টো এটা সমাপ্ত কৰিছোঁ মানে যিটো বস্তু দেখাম বুলি মানে চাম বুলি আহিছিলোঁ চালোঁ আৰু আপোনালোকৰ ভিডিঅ'ত দেখাবলৈ চেষ্টা কৰিছোঁ আশা কৰোঁ সকলোৱে ভিডিঅ'টো চাই ভাল পাব আৰু যদি ভাল পায় তে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব লগ পাম বেলেগ এটা ব্লগত